নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ, য'ত খুব গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিকেইটা অসমত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চাব আৰু আমাৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। আজি আমাৰ প্ৰথম প্ৰশ্ন হ'ল, কুমাৰ হৰণ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হ'ব ক, চন্দ্ৰ ভাৰতী। চন্দ্ৰ ভাৰতীয়ে কুমাৰ হৰণ নামৰ পুথিখন ৰচনা কৰিছিল। প্ৰশ্ন, তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ঘ, বাণ ৰজা। বাণ ৰজাই তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। প্ৰশ্ন, ৰজা নৰকাসুৰক কোনে বধ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ, শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই ৰজা নৰকাসুৰক বধ কৰিছিল। প্ৰশ্ন, গুৱাহাটীৰ দীঘলী পুখুৰীটো কোন ৰজাৰ দিনত খন্দোৱা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ, ভগদত্ত। ভগদত্তৰ দিনত দীঘলী পুখুৰীটো খন্দোৱা হৈছিল। প্ৰশ্ন, ৰজা ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক, কুণ্ডিল্য ৰাজ্য। ৰজা ভীষ্মক কুণ্ডিল্য ৰাজ্যৰ ৰজা আছিল। প্ৰশ্ন, ৰজা শিশুপাল কোন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ, চেদি ৰাজ্য। ৰজা শিশুপাল চেদি ৰাজ্যৰ ৰজা আছিল। প্ৰশ্ন, দিক্কৰ বাহিনীক বৰ্তমান কি বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কেঁচাইখাইটি মন্দিৰ। দিক্কৰ বাহিনীক কেঁচাইখাইটি মন্দিৰ বুলি জনা যায়। প্ৰশ্ন, ৰজা নৰকাসুৰ কোন বংশৰ আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ, বোম বংশৰ। ৰজা নৰকাসুৰ বোম বংশৰ ৰজা আছিল। প্ৰশ্ন, বড়োসকল কোন গোষ্ঠীৰ মানুহ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ, মংগোলীয় গোষ্ঠী। বড়োসকল মংগোলীয় গোষ্ঠীৰ মানুহ আছিল। প্ৰশ্ন, যোগিনী তন্ত্ৰ অনুযায়ী কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক, 4টা। যোগিনী তন্ত্ৰ অনুযায়ী কামৰূপ ৰাজ্যক 4টা ভাগত ভগোৱা হৈছিল। প্ৰশ্ন, পুৰাণত উল্লেখ থকা অসমৰ নামটো হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ, কামৰূপ। কামৰূপ নামটো পুৰাণত উল্লেখ আছে। প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ, গুৱাহাটী। নৱগ্ৰহ মন্দিৰ গুৱাহাটীত অৱস্থিত। আজি আমাৰ প্ৰশ্ন উত্তৰ আলোচনা ইমানতে শেষ হ'ল। আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।